নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ এক অন্য ভিডিঅ'লৈ। আৰু আজি আলোচনা কৰিম পোৱালি বেমাৰ নহ'বলৈ কি কৰিব লাগিব বা মৰ্টেলিটি নহ'বলৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই বিষয়ে আজি আলোচনা কৰিম। প্ৰথম কথা হ'ল, পোৱালি যেতিয়া আপোনালোকে সোমোৱাব তেতিয়া যিডোখৰ ঠাইত পোৱালিখিনি সোমোৱাব সেইডোখৰ ঠাই ভালদৰে চূণ ছটিয়াব আৰু সেই জেগাটো পুৰা ভালদৰে পৰিষ্কাৰ কৰি ল'ব লাগিব। তাৰপিছত যেতিয়া আমি পোৱালি সোমোৱাম তেতিয়া তাত প্ৰথমতে আপোনালোকে পেপাৰ পাৰি ল'ব। পেপাৰ পৰাৰ পিছত এসপ্তাহলৈ তাত দানা দি ৰাখিব। যেতিয়া পোৱালি এসপ্তাহত অকণমান ডাঙৰ হ'ব তেতিয়া দানাৰ বাচনত দানা দিব খাব পৰাকৈ, যাতে গোটেই ঠাইডোখৰ লেতেৰা নহয়। তাৰপিছত সেই পেপাৰখিনি উঠাই আপোনালোকে তাত ফলিয়া পাৰিব আৰু সেই ফলিয়া পাৰি তাৰ ওপৰত পোৱালিখিনি ৰাখিব। আৰু যেতিয়া আপোনালোকে পানী দিব সেই পানীখিনি পৰিষ্কাৰ হ'ব লাগিব। আৰু বিশেষকৈ এতিয়া ঠাণ্ডা দিন, সেই হেতুকে আপোনালোকে সেই পানীখিনি ঠাণ্ডা পানী নিদিব, কুহুমীয়া পানী দিব। পোৱালি এসপ্তাহৰ হোৱাৰ পিছত আপোনালোকে ভেকচিন ব্যৱহাৰ কৰিব। আকৌ সেই এসপ্তাহ যোৱাৰ পিছত নেক্সট সপ্তাহত আৰু এটা ভেকচিন দিব লাগিব, মানে টোটেল 2টা ভেকচিন। তাৰপিছত নিয়মীয়াকৈ আপোনালোকে সেই ঔষধ পাতি খুৱাব লাগিব। ঔষধৰ ভিতৰত আপোনালোকে মাল্টিভিটামিন হিচাপে ভিমাইল ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত লিগজেন পাউডাৰ ব্যৱহাৰ কৰিব পাৰে, মই আগৰকেইটা ভিডিঅ'টো কৈছোঁ। আৰু আপোনালোকে কেলছিয়াম অষ্টভেট খুৱাব পাৰে। আৰু সেই ফলিয়া পাৰিব, ফলিয়া পাৰোঁতে সেইখিনি হয়তো লেতেৰা হয় আৰু মাজে সময়ে সেয়া খুচৰি থাকিব। আৰু যেতিয়া সেই ফলিয়াখিনি অকণমান বেয়া হোৱা দেখে আকৌ সেই ফলিয়াখিনি উঠাই নতুনকৈ চাফা কৰি আকৌ নতুন ফলিয়া দিব পাৰে। তেতিয়া পোৱালি বেমাৰ আজাৰ কম হয়। আৰু এতিয়া ঠাণ্ডা দিনত বিশেষকৈ পোৱালিক ঠাণ্ডা লগাবলৈ নিদিব, যিহেতু কুঁৱলী পৰে আৰু পোৱালিখিনি চিআৰডি লাগিব পাৰে, সেইটোকে ঠাণ্ডা পৰিবলৈ নিব। মই এনেকৈ নেট দি থৈছোঁ, তাৰ ওপৰত এনেকৈ পাল আছে, পাল পেলাই দিওঁ। আৰু নিয়মিতভাৱে গৰম পানী ব্যৱহাৰ কৰিব। বোলে হয় আজি গৰম পানী দিলোঁ, ৰ'দ দেখি ঠাণ্ডা পানী দিলোঁ, তেনে কথা নহয়। কুহুমীয়া পানী আপোনালোকে ব্যৱহাৰ কৰি থাকিব, তেতিয়া আপোনালোকে চিআৰডিৰ পৰা হাত সাৰি থাকিব পাৰিব। আৰু সময়মতে সেই পোৱালি ৰখা ঠাই চাফ চিকুণ কৰি ৰাখিব, তেতিয়া বেমাৰ আজাৰ কম হয়। গতিকে ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।